আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই এবছৰীয়া জাৰ্নিটোত আপোনালোকে ইমান মৰম আৰু সহযোগিতা আগবঢ়োৱাৰ কাৰণে কাৰণ আপোনালোকৰ মৰম আৰু সহযোগিতা অবিহনে ইমানখিনি অসম্ভৱ মানে যাৰ কাৰণে ভিডিঅ'টো বনাব বিচাৰিছোঁ ফাৰ্ষ্ট পেমেণ্ট অলৰেডি আহি গ'ল কিমান দিন লাগিলে আৰু ইউটিউবৰ পৰা ফাৰ্ষ্ট পেমেণ্ট আহিবলৈ কিমান সময় লাগে কি প্ৰচেছ হয় পুনৰবাৰ আজি এটা বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ অলৰেডি মোৰ ইউটিউব পেমেণ্ট ফাৰ্ষ্ট পেমেণ্ট মই ৰিচিভ কৰিলোঁ তাৰ ওপৰতে মই ভিডিঅ'টো বনাব বিচাৰিছোঁ যে মোৰ ডিচেম্বৰৰ 2 তাৰিখে মোৰ ফাৰ্ষ্ট পেমেণ্ট আহিলে আৰু কিছুমানৰ বহুত সোনকালে আহে ইয়াতকৈ বহুত সোনকালে আহে কিছুমানৰ দেৰিকৈ আহে মোৰ পুৰা এবছৰ হৈ গ'ল এবছৰৰ মূৰত আহিলে মতে আহে যিবিলাকৰ চেনেলৰ গ্ৰ'থ বেছি তেওঁলোকৰ পেমেণ্ট খুব জলদি আহে আৰু মান্থলি তেওঁলোকে পায় আজি এতিয়া মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম মোৰ ফাৰ্ষ্ট পেমেণ্ট অহালৈকে জাৰ্নিটো কেনেকুৱা হ'ল কেনেকৈ কি কৰিছিলোঁ বা মই এই আটাইবোৰ কেনেকৈ কৰিছোঁ আপোনালোকৰ মাজতো ডিছকাছ কৰিম ফাৰ্ষ্ট মই খুলিছিলোঁ 2021ত মানে যোৱা বছৰ খুলিছিলোঁ ছেপ্টেম্বৰৰ 8 তাৰিখে মই চেনেলটো খুলিছোঁ আৰু 9 তাৰিখে মই প্ৰথমটো ভিডিঅ' আপলোড কৰিছোঁ যিসকলে চোৱা নাই চাব পাৰে প্ৰথম এটা মই ভিডিঅ' দিছিলোঁ কাজল কেনেকৈ মানে ৱাটাৰপ্ৰুফ বনাব পাৰি তেনেকুৱা ধৰণৰ ভিডিঅ' এটা দিছিলোঁ কিন্তু মই তেতিয়া জনা নাছিলোঁ যে ভিডিঅ' দিবৰ কাৰণে মানে ৰেচিঅ'টো কিমান হ'ব লাগে সেই বিষয়ে মোৰ অকণমানো জ্ঞান আছিল লাহে লাহে বুজিলোঁ মানে সেইটো ভিডিঅ'ৰ পিছতে মই চালোঁ যে এনেকুৱাকৈ নহয় ভিডিঅ'টো ৰেচিঅ'টো বেলেগ হয় যেতিয়া ইউটিউবত ভিডিঅ' আপলোড দিব লাগে লং ভিডিঅ'ৰ ৰেচিঅ' বেলেগ হয় পৰা নেক্সট ভিডিঅ'ৰ পৰা মই তেনেকৈ ভিডিঅ' বনোৱা হ'লোঁ মানে ৰেচিঅ'টো ঠিক কৰি লৈ লং ভিডিঅ' হিচাপত বনালোঁ তাৰপাছত মোৰ ছেকেণ্ড ভিডিঅ' মই আপলোড দিছিলোঁ ছেপ্টেম্বৰ মাহৰে 16 তাৰিখে ভাগ্যক্ৰমে সেই ভিডিঅ'টোৱে মোৰ মানে টাৰ্ণিং পইণ্ট হ'ল মোৰ চেনেলৰ আৰু এই ভিডিঅ'টোৱে বহুতখিনি ভিউজ আহিলে মোৰ প্ৰথম ভিডিঅ'টো যেতিয়া দিছিলোঁ প্ৰথম ভিডিঅ'টোৰ সৈতে মোৰ 100 ছাবস্ক্ৰাইবাৰ হৈছিলে দুদিনত তাৰপিছত যেতিয়া নেক্সট সেই ভিডিঅ'টো দিলোঁ সেই ভিডিঅ'টো নেক্সট দিয়াৰ পাছত বেছিকৈ মানে ছাবস্ক্ৰাইবাৰবিলাক আহিব ধৰিলে ছেকেণ্ড ভিডিঅ'টোতে আৰু পূৰা 4 দিনত 1K হৈছিলে তেতিয়া মোৰ কাৰণে বহুত ডাঙৰ কথা 1K মানে ভিউজ আহিলে ভিডিঅ'টোত তাৰপাছত এতিয়া মই ক'লোঁ ন সেই ভিডিঅ'টোৱে টাৰ্ণিং পইণ্ট বুলি সেই ভিডিঅ'টোত মানে ইমান বেছি ভিউজ আহিলে যে মোৰ ছাবস্ক্ৰাইবাৰবিলাকো বেছি হৈ গ'ল আৰু মানে খুব ভাল লাগিলে মানে মোৰ ভিডিঅ'টোত ভিউজ আহিছে গতিকে নতুন ভিডিঅ'টো বনাবই লাগিব গেপ দিলে নহ'ব সপ্তাহত 2টা ভিডিঅ' দিবই লাগিব কাৰণ চবেই কয় সোনকালে ভিডিঅ' দিব লাগে লাগি থাকিলেহে মানে এক্সিষ্ট কৰিব পাৰি আজিকালি তেনেকুৱা হৈছে আৰু তাৰপাছত সেই ভিডিঅ'টোৱে মানে অলপ ভাইৰেল হ'ল আৰু ভাইৰেল হৈ আহি আজি পৰ্যন্ত সেই ভিডিঅ'টোত 447K ভিউজ মানে বৰ্তমান সেই ভিডিঅ'টোত যদি চোৱা নাই যিসকলে চাব পাৰে আৰু মোৰ মানে সেই ভিডিঅ'টোৰ কাৰণে মানে গোটেইখিনি ছাবস্ক্ৰাইবাৰখিনি আহি গ'ল আৰু সৌভাগ্যক্ৰমে মোৰ চেনেল কৈছিলোঁ ন ছেপ্টেম্বৰত চেনেল খুলিছিলোঁ আৰু নৱেম্বৰতে মোৰ চেনেল মনিটাইজ হৈ গ'ল মানে মনিটাইজেশ্যনৰ যিখিনি মানে ৰুলছ থাকে লিমিট থাকে সেই লিমিটটো মাহৰ ভিতৰতে কমপ্লিট হৈ গ'ল মানে নৱেম্বৰত এই গোটেইখিনি কমপ্লিট হৈ গ'ল মানে মনিটাইজেশ্যনৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ্ছ লাগে আৰু 4000 ৱাটছ আৱাৰ লাগে সেইখিনি মোৰ মানে নৱেম্বৰত কমপ্লিট হৈ গ'ল তাৰপাছত এতিয়া কমপ্লিট হোৱাৰ পাছত মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগে কাৰণ চেনেলটো মনিটাইজ কৰিবৰ কাৰণে ফাৰ্ষ্ট মানে আমি এডচেঞ্চ একাউণ্ট খুলিব লাগে আৰু এডচেঞ্চ একাউণ্টো খুলিলোঁ মই বেলেগ ইমেইল আইডি এটা খুলি সেই ইমেইল আইডিটোত মই এডচেঞ্চ একাউণ্টটো খুলিলোঁ তেনেকৈ খুলি মানে ইউটিউবৰ লগত লিংক কৰি দি দিলোঁ তাৰপাছত সেইখিনিও কৰিলোঁ সেইখিনি কৰাৰ পাছত গোটেইখিনি কমপ্লিট হোৱাৰ পাছত এড্ৰেছ বহাব লাগে এড্ৰেছখিনিও বহালোঁ এডচেঞ্চত এড্ৰেছো বহাৰ পিছত এড্ৰেছ যিটো এড্ৰেছ দিব লাগে মানে কাৰেণ্ট এড্ৰেছটো দিব লাগে কাৰণ সেই এড্ৰেছটোত স্পীড পোষ্টৰ জৰিয়তে মানে এটা পিন নাম্বাৰ আহে এডচেঞ্চত মই দেখুৱাম আৰু এনেকুৱা ধৰণৰ কাগজ এখনত সেই পিন নাম্বাৰটো আহে 6 ডিজিটৰ এটা নাম্বাৰ থাকে হা আৰু ইয়াত এড্ৰেছ চব দিয়া থাকে এনেকুৱাকৈ পিন নাম্বাৰটো আহে আৰু এই পিন নাম্বাৰটো হোৱাৰ পাছতহে এডচেঞ্চত পে'মেণ্ট শ্ব' হ'বলৈ ষ্টাৰ্ট হয় লিমিটটো তাৰপাছত এই পিন নাম্বাৰটো মোৰ এপ্লাই কৰিছিলোঁ নৱেম্বৰতে এপ্লাই কৰিছিলোঁ আৰু ডিচেম্বৰৰ 16 তাৰিখে মোৰ এইখন আহি পালে তাৰপিছত এতিয়া মই খুব হেপী যে মোৰ এতিয়া চেনেল মনিটাইজ হৈ গ'ল আৰু এতিয়া মই চেনেলৰ পৰা পইচা পাম মানে সবে কয় মনিটাইজ হোৱাৰ পাছত পইচা পায় কিন্তু নিজে যিহেতু গোটেইখিনি নিজে কৰিলোঁ পোৱাৰ পাছত
হলো বেংক ডিটেইলসও বহালো তাৰপিছত টেক্স ইনফৰমেশ্যন কিবা কিবি যি লাগে গোটেইখিনি ইনফৰ্ম ভৰাই দিলোঁ মানে যেতিয়া এই পিনটো বহোৱা যাব তেতিয়া চিষ্টেমেটিকলি গোটেই বস্তুখিনি আহিয়ে যায় আৰু নিজে নিজে কৰিব পাৰি সেইখিনি বহোৱাৰ পিছতে পে'মেণ্টটো নাহে কাৰণ এটা ইউটিউবত এটা $100 কমপ্লিট হোৱাৰ পাছতহে পে'মেণ্টটো নিজৰ একাউণ্টছলৈ আহিব মানে এডচেঞ্চ একাউণ্টছৰ পৰা নিজৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ হ'ব তাৰ আগলৈকে পে'মেণ্টটো কাউণ্ট হৈ থাকিব এডচেঞ্চত দেখাই থাকিব কিন্তু নিজৰ বেংক একাউণ্টলৈ নাহে তেতিয়া মোৰ সেই কাউণ্ট হ'বলৈ ধৰিলে কাৰণ যিহেতু মোৰ এটা ভিডিঅ'ই ভাইৰেল হৈছে তাৰ পাছত ভিডিঅ'বোৰ ইমান এটা ভিউজো অহা নাছিলে এই বছৰ মানে 2022ৰ অক্টোবৰত মোৰ সেই লিমিটটো কমপ্লিট হৈ গ'ল মানে $100 কমপ্লিট হৈ গ'ল মানে তাৰ ওপৰত হৈছিলে $100 কমপ্লিট হৈ গ'ল লিমিটটো আৰু কমপ্লিট হোৱাৰ পাছত মানে তেতিয়া মোৰ একাউণ্টলৈ পইচা আহিব লাগে তাৰপিছত মই ভাবিছোঁ মোৰতো $100 কমপ্লিট হৈ গ'ল এতিয়ালৈকে কিয় অহা নাই তাৰপাছত গম পালোঁ যে এডচেঞ্চত অকণমান দেৰিকৈহে আপডেট আহে সেইটো পে'মেণ্ট অহাৰ এটা মানে সময় থাকে 21ৰ পৰা 26 তাৰিখৰ ভিতৰত পে'মেণ্টটো ৰিচিভ হয় মানে নিজৰ একাউণ্টছলৈ আহি যায় তাৰপাছত মই তেনেকৈ ৱেইট কৰিলোঁ 21 তাৰিখ গ'ল 22 তাৰিখ গ'ল 23 24 25 তাৰিখে মোৰ তাত মেইল আহিলে যে গুগলৰ পৰা মেইল আহিলে যে আপোনাৰ পে'মেণ্টটো এডচেঞ্চৰ পৰা মানে পে'মেণ্ট বেংক একাউণ্টছলৈ ট্ৰেন্সফাৰ কৰা হৈছে ঠিকে আছে আৰু মানে তাতে দেখিলে যে এটা ডেট দিছে অমুক ডেটৰ ভিতৰত যদি আপোনাৰ পে'মেণ্টটো মানে নোসোমায় তেনেহ'লে বেংকত যোগাযোগ কৰিব ঠিকে আছে মই ৱেইট কৰিলোঁ সোমাব 5 দিন হৈ গ'ল এতিয়াও একাউণ্টছত সোমোৱা নাই পইচাটো তেতিয়া ভাবিলোঁ কি হ'ব পাৰে মোৰ বেংকত মই বেংকতো গ'লোঁ মই বেংকতো তেওঁলোকে ক'লে যে তোমাৰ একাউণ্টটোতো চলিয়ে আছে গতিকে তাৰ পৰা পঠাইছে যদি সোমাব কিন্তু ইয়াতে বেংকৰ একাউণ্টছত একো প্ৰব্লেম নাই তেনেকৈ ক'লে তাৰপাছতো মনটো বেয়া লাগিলে পইচাটো আহিলে যেতিয়া নোসোমালে নাহিবই নেকি ঘূৰিয়ে যাব নেকি তাৰপাছত তেতিয়া মানে মই ভিডিঅ' তেনেকৈ চালোঁ আৰু তাৰপাছত যদি আপোনাৰ মানে একাউণ্টছ নাম্বাৰ দিয়াত ভুল হয় বা তেনেকুৱা একাউণ্টছৰ কিবা প্ৰব্লেম হয় তেতিয়া পইচাটো আকৌ এডচেঞ্চলৈ ঘূৰি যায় মানে সেই পইচাটো কেতিয়াও বেলেগৰ একাউণ্টছলৈ নাযায় বা সেই একাউণ্টছৰ পইচাটো মানে বেলেগে কেতিয়াও নিব নোৱাৰে সেই যিটো আমি বেংক একাউণ্ট দিছিলোঁ সেই একাউণ্টটোতেই যদি একো গণ্ডগোল নাথাকে ভুল নাথাকে একাউণ্ট নাম্বাৰ সেই একাউণ্টটোতে পে'মেণ্টটো আহিব যদি কিবা কাৰণত নাহে তেনেহ'লে পে'মেণ্টটো এটা টাইমৰ পিছত পে'মেণ্টটো আকৌ ঘূৰি যায় এডচেঞ্চলৈকে আৰু সেইটো ভয় কৰিব নালাগে কাৰোবাৰ যদি এনেকুৱা হয় যে সময়ত পইচাটো নাহিলে চিন্তা কৰিবলগীয়া নাই আকৌ নেক্সট মাহত পইচাটো সোমাই যাব মানে কোনো প্ৰব্লেম নাথাকে তাৰপাছত তেনেকুৱা হৈ গ'ল মোৰ কি হ'ল তেনেকৈ নাহোঁতে মই ভাবিলোঁ কিয় অহা নাই মোৰ বেংক একাউণ্ট নাম্বাৰ ভুল হৈছে নহ'লে কিবা এটা প্ৰব্লেম হৈছে তেতিয়া মই বেংকত যেতিয়া গ'লোঁ তেওঁলোকে ক'লে KYC আপডেট দিব লাগিব আপডেট দিলে হয়তো সোমাব পাৰে বা দেখুৱাব পাৰে তেতিয়া মই তেনেকৈ বেংকতো গ'লোঁ কিন্তু KYC সেইখিনি কামো নহ'ল মানে অকণমান দেৰি হৈ কৰোঁ বেংক একাউণ্ট নাম্বাৰটোৱে মই চেঞ্জ কৰি দিওঁ তাৰপাছত ইমানবিলাক প্ৰব্লেম হৈ থকাতকৈ একাউণ্ট নাম্বাৰটোৱে মই চেঞ্জ কৰি দিওঁ মোৰ একাউণ্টটো কেঞ্চেল কৰি বেলেগ এটা একাউণ্ট ভৰাই দিলোঁ সেই একাউণ্টটো ভৰোৱাৰ এদিন নে দুদিন পিছতে মোৰ পে'মেণ্টটো সেই একাউণ্টলৈ আহি গ'লে ডিচেম্বৰৰ 2 তাৰিখে ৰাতিপুৱাতে মানে সেই পে'মেণ্টটো আহি গ'ল তাৰপিছত মোৰ লগত হৈছিলে এইখিনি প্ৰব্লেম কিমান পালোঁ মানে সঠিককৈ ঠিক কোনেও তেনেকৈ নকয় বা কোৱা দেখা নাই যদিও মই ক'লোৱে $100 কমপ্লিট হোৱাৰ পাছতহে আহে গতিকে তাৰ ওপৰতে আহিছে আৰু সিমানে আৰু তাৰ ওপৰতে আহিছে আৰু এটা এণ্ড্ৰইড মোবাইল ল'ব পৰা সমান প্ৰাইচৰ সিমানখিনি মানে পইচা মোৰ ফাৰ্ষ্ট পে'মেণ্ট হিচাপে আহিছে বছৰত ভিডিঅ' দিয়াৰ মূৰত মোৰ পে'মেণ্টটো আহিলে খুব বেছি ভাল লাগিছে নালাগিবনো কিয় কাৰণ কিমান কষ্ট হয় ভিডিঅ'টো যেতিয়া এডিট কৰিব লাগে আৰু মোৰ মানে কি হয় ভিডিঅ' এটা যদি বনাওঁ তেনে এসপ্তাহ বা 10 দিন পিছতে সেই ভিডিঅ'টো যায় মানে এডিট কৰোঁতেই মোৰ টাইম লাগে বা কেতিয়াবা এলাহ লাগে কৰিব ইচ্ছা নাযায় আৰু মেইন কাৰণটো হ'ল ভিউজ নাহে ইমান কষ্ট কৰি দিওঁ ভিউজ নাহিলে মানে ভিডিঅ'টো এডিট কৰিব ইচ্ছা নাযায় বা দিব ইচ্ছা নাযায় তেনেকুৱাকৈ থাকি মোৰ বহুত গেপ আহি গ'ল আৰু গেপৰ কাৰণে হয়তো ইমান গ্ৰ'থ হোৱা নাই কাৰণ মই আগতেও কৈছোঁ এনি টাইম লাগি থাকিব লাগিব বস্তুটোৰ লগত তেতিয়াহে হ'ব কাম একো নাই যিসকলে আজিকালি প্ৰায় প্ৰতিদিনেই ইউটিউবাৰ এজন জন্ম হৈয়ে আছে গতিকে যিসকলে নতুনকৈ চেনেল খুলিছে তেওঁলোক শুভেচ্ছা থাকিলে তেওঁলোকেও মানে
কনসিস্টেন্সি মেটাৰ কৰে ইয়াত মানে লাগি থাকিব লাগিব ভিডিঅ' দি থাকিব গতিকে এদিন নহয় এদিন গ্ৰোথ হ'বই আৰু মোৰ জাৰ্নিটো এয়াই আছিলে একো নাই ভাল লাগিলে এবছৰৰ মূৰত মোৰ পেমেণ্টটো আহিল মোৰ কাৰণে বহুত ডাঙৰ কথা যেটো ইমান পপুলাৰিটি নাই যে মানে ইমান জলদি মই এক্সপেক্ট কৰিম আৰু সিমানখিনি হয়তো কষ্ট মই কৰাও নাই ইয়া মোৰ সাবস্ক্ৰাইবাৰ 6600 সামথিং তেনেকুৱা হৈ আছে একো নাই মই স্যাটিসফাই আগলৈও তেনেকুৱাকৈ ভিডিঅ' বনাই যাম নিশ্চয় ভিডিঅ'বিলাক সময়ত দিবলৈ চেষ্টা কৰিম সপ্তাহত এটা বা দুটা হ'লেও মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম পাৰ্সোনেল কামো থাকে সেইবিলাকৰ ভিতৰতে মই ভিডিঅ' তেনেকৈ দিবলৈ চেষ্টা কৰিম ফাৰ্স্ট পেমেণ্টটো মই ইউটিউবৰ লগতো ইনভেষ্ট কৰিছোঁ বা নিজেও কিবা কিবি বহুত বেছি শ্বপিং কৰিছোঁ মানে গোটেইখিনি পইচা মই অলৰেডি মানে শেষ কৰিছোৱে গতিকে ক'ত ইনভেষ্ট কৰিলোঁ বা কিহত কি বস্তু ল'লোঁ কেনেকৈ খৰচ কৰিলোঁ এই গোটেইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম নেক্সট ভিডিঅ'ত মই সেইটো শ্বেয়াৰ কৰিম গতিকে চাবলৈ নাপাৰিব যদি আপোনালোকে চাবলৈ ইণ্টাৰেষ্টেড হয় তেনেহ'লে ৱেইট কৰিব নিশ্চয় চাব পাৰিব এইখিনিৰ কাৰণে আপোনালোককে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ আপোনালোকৰ অবিহনে এইটো কেতিয়াও নহয় কাৰণ আপোনালোকে যদি মোৰ ভিডিঅ' নাচালে হয় বা ছাপোৰ্ট নকৰিলে হয় জানো আজি এইটো দিন এনেকৈ মই ভিডিঅ' বনাব পাৰিলোঁ হয় ন গতিকে এই সকলোবোৰৰ মূলতে হৈছে আপোনালোক গতিকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক মোৰ ফালৰ পৰা কেনেকুৱা লাগিলে এই ভিডিঅ'টো জনাবলৈ নাপাহৰিব আপোনাৰ কাৰণে যদি হেল্পফুল হয় বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম